হেপী মাঘ বিহু ৰাইজ মুখ চুখ নলগাব দেই মুখ চুখ লগালে কিন্তু দিগদাৰ হ'ব আকৌ মাঘৰ বিহু বুলি আমি ডাইৰেক্ট গোটা গাহৰি লৈছোঁ। বেছি মানুহ নহয়, 5জন মানুহ। 5জনৰ এই গাহৰিজনী দেখুৱাই দিছোঁ, মতা গাহৰি আমাৰ এইজন মাৰিব। মাঘৰ বিহু মানে 1 কেজি 2 কেজি খাব নালাগে, ডাইৰেক্ট 8 কেজি 9 কেজি হ'ব লাগে। তাৰমানে 5জন মানুহ, আমি অকল 5জন মানুহ ডাইৰেক্ট গোটা গাহৰি এতিয়ালৈকে চফা হ'ব না। 7টা মান বাজিছে টাইমটো, আৰু 1 ঘণ্টা 1.5 ঘণ্টাৰ পিছত খাবলগীয়া হ'ব। সেইটো গাহৰি খালে মানে ভালকৈ খাব লাগে। বিহু মানে ভালকৈ মানিলে ভাল আৰু দেই কৈ দিয়ক কিবা এটা হেপী মাঘ বিহু জলদি চফা কৰিব লাগে, দেৰি হৈছে। পিটিকা দেৰি হৈছে ন, কৰি আছে ন, হৈ আছে। আজি মাঘ বিহু উপলক্ষে গাহৰি মেইন দেই, গাহৰি মেইন। গাহৰি মেইন, তাৰপিছতহে বিহু। 5জন মানুহে এইটো ইমান ডাঙৰ গাহৰি লৈছোঁ আমি মাঘৰ বিহু বুলি আৰু ৰাইজ মুখ চুখ নলগাব দেই মুখ চুখ লগালে কিন্তু দিগদাৰ হ'ব আকৌ নাই। মাংসটো খালে ভালকৈ খাব লাগে, 1 নম্বৰ কথা হয় নাই? ঠিকেই, মাংস খালে চফা কৰাত ব্যস্ত হৈ আছে, গাহৰি চফা কৰাত লাগি আছে চব। মাংস মেইন, আমাৰ মালিকক দি দিয়া। এই মেইন মালিক এইজন মালিক কালিৰ পৰা বিহু লাগিলে গাহৰি মালিক হয় বা মেইন মালিক এইজনৰ গাহৰি আমি 5জনে লৈছোঁ। এইটো বন্ধ কৰি পবিত্ৰ হেৰি নাকাটিলে নি? নাকাটিলে হৈয়ে আছে মাংসখিনি ধুই আনিলে যা লৈ আহক গাহৰি ৰেডি হৈ গ'ল। মই পলা ক'ত গ'ল? এইটো মই পলা লৈ আহিলোঁ। পলা চলা লৈ এতিয়া গাহৰি কাটিম আৰু অৰূপ দা কিবা ক'ব নেকি মাংসৰ বিষয়ে? অৰূপ দা কিবা ক'ব নেকি? মাংস বিলনি কৰি আছে। আমাৰ এতিয়া এই মাঘ বিহু মানে মাংস ভাগ হৈ আছে, আৰু আমি দেখিছে নহয় হাত ভাগ প্ৰায় 8 কেজি মানকৈ ভাগত পৰিবগৈ আৰু এটা ভাগত 8 ভাগেই হ'ব আমাৰ। আমি গোটেইকেইটি মানুহ এইফালে লাগি আছোঁ, প্ৰায় কাটি শেষেই হ'ল আৰু এতিয়া এই চিক চাক নিছে বনাবলৈ মালটো। মেইন দেই চবকে কৈ গ'লোঁ হেপী ভোগালী বিহু, মাঘ বিহু।